নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে সফ্টৱেৰ টেক ইউটিউব চেনেল আৰু মই সুলতান মেধে আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, সাম্প্ৰতিক যুগত মোবাইল ফোনটো আমাৰ জীৱনৰ এনেকুৱা এটা অংগ হৈ পৰিছে যাক এক মুহূৰ্তৰ কাৰণে আমি আঁতৰাই ৰাখিলে নাইবা দূৰত থাকিলে আমি উদ্বিগ্ন হৈ পৰোঁ। আমি ভয় কৰোঁ কাৰোবাৰ হাতত পৰিলে যে আমাৰ ছিক্ৰেটবোৰ তেওঁলোকে গম পাই যায় নেকি, আমাৰ পাৰ্চনেল মেছেজবোৰ তেওঁলোকে দেখে নেকি। গতিকে মোবাইল ফোনৰ সৈতে জড়িত দুই এটা কথা আজি মই আলোচনা কৰিবলৈ লৈছোঁ। বন্ধুসকল, কিছু ক্ষেত্ৰত দেখা যায় যে মোবাইল ফোনটো আমি গাৰ তলত থৈ শুওঁ নাইবা আমাৰ খুব কাষত ৰাখি শুওঁ। কিন্তু কি হ'ব পাৰে, মোবাইল ফোনটো কেতিয়াবা ব্লাষ্ট হয়। এই যে ব্লাষ্ট হোৱা কাৰবাৰটো, এই কাৰবাৰটো কমন নহয়। সাধাৰণতে মোবাইল ফোন এটা খুব সোনকালে ব্লাষ্ট নহয়। ব্লাষ্ট হ'বলৈ হ'লে মোবাইল ফোনটো হয়তো বেয়া থাকিব লাগিব, নাইবা ইয়াৰ বেটাৰী বেয়া থাকিব লাগিব, নাইবা আপোনাৰ মেনুফেকচাৰিং কিবা ডিফল্ট থাকিব লাগিব। এনেকুৱা কিছু ক্ষেত্ৰত ব্লাষ্ট হ'ব পাৰে, কিন্তু সেয়া কমন নহয়, সেয়া খুব কম, ৰেয়াৰ। গতিকে মোবাইল ফোনটো ব্লাষ্ট হোৱাৰ এটা সম্ভাৱনা যদি আমি আগত ৰাখি, সম্ভাৱনা এটা আমি যদি সন্মুখত ৰাখি, আমি মোবাইল ফোনটো আমাৰ গাৰ তলত নাৰাখি, আমাৰ লগত নাৰাখি আমি যদি অলপ আঁতৰাই ৰাখোঁ, আমি সেই বিপদৰ যিটো সম্ভাৱনা থাকে তাৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। অগত্যা যদি মোবাইল ফোনটো আপোনাৰ লগত নাৰাখিলে নচলে, তো তেতিয়া আপুনি ফ্লাইট মোড যিটো আছে, ফোনৰ যিটো ফ্লাইট মোড আছে, সেই ফ্লাইট মোডটো অন কৰি লওক, নাইবা আপুনি ছুইচ অফ কৰি ল'ব পাৰে। বন্ধুসকল, মাজে সময়ে আমি এয়াও শুনিবলৈ পাওঁ যে মোবাইল ফোন আমাৰ বুকুৰ পকেটত ৰাখিব নালাগে, নাইবা আমাৰ লংপেণ্টৰ পকেটত ৰাখিব নালাগে। তেনেকুৱা কৰিলে কি হয়, আমাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, আমাৰ কিডনিৰ প্ৰব্লেম হ'ব পাৰে, নাইবা আমাৰ ইনফাৰ্টিলিটিৰ প্ৰব্লেম হ'ব পাৰে। তো এনেকুৱা কিছুমান কথা শুনা যায়। এয়া শুনা যায় এই কাৰণে যে মোবাইল ফোনটোৰ পৰা ৰেডিয়েশ্যন নিৰ্গত হয়। এটা ষ্টাডিত পোৱা গৈছে যে মোবাইল ফোনৰ পৰা নিৰ্গত ৰেডিয়েশ্যনটো মানুহৰ কাৰণে ইমান এটা ক্ষতিকাৰক নহয়। আমাৰ ফোনটো যদি আমি একদম মূৰৰ সৈতে এনেকে লগাই কথা পাতো, তেতিয়া হয়তো অলপ ক্ষতি হ'ব পাৰে। গতিকে আমি মোবাইল ফোনটো সদায় অলপ আঁতৰত ৰাখি কথা পাতিব লাগে। পাৰ্য মানে আমি হেডফোন ব্যৱহাৰ কৰিব লাগে, এয়াৰফোন ব্যৱহাৰ কৰিব লাগে, লাউড স্পীকাৰ ব্যৱহাৰ কৰিব লাগে। আৰু মোবাইল ফোনটো এটাৰ পৰা ৰেডিয়েশ্যন বেছিকৈ তেতিয়াহে নিৰ্গত হয় যেতিয়া আপোনাৰ মোবাইল ফোনটোৰ বেটাৰী ল' থাকে আৰু চিগনেল খুব কম পায়, নেটৱৰ্ক খুব কম পায়। সেই সময়ত যদি আপুনি কথা পাতে, তেতিয়া মোবাইল ফোনটোৰ পৰা ৰেডিয়েশ্যন বেছিকৈ নিৰ্গত হয়। আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, আপোনালোকৰ ফোনত যেতিয়া বেটাৰী ল' থাকে নাইবা নেটৱৰ্ক কমকৈ পায়, সেই সময়ত যদি আপুনি ফোনত কথা পাতিব বিচাৰে, তেতিয়া চাব আপোনাৰ মোবাইল ফোনটো খুব বেছি গৰম হয়। তো ইয়াৰ কাৰণটো হৈছে যে আপোনাৰ মোবাইল ফোনৰ পৰা ৰেডিয়েশ্যনটো খুব বেছিকৈ নিৰ্গত হয়। গতিকে আপোনাৰ মোবাইলৰ যেতিয়া বেটাৰী ল' থাকিব নাইবা চিগনেল কমকৈ পাব, সেই সময়ত আপুনি হেডফোন লগাই নাইবা আপুনি লাউড স্পীকাৰত কথা পাতিব, তেতিয়া আপোনাৰ সেই বিপদৰ সম্ভাৱনাটো বহুতখিনি কমি যায়। আৰু বন্ধুসকল, এটা বস্তু আপোনালোকে লক্ষ্য কৰিব যে আজিকালি একদম সৰু সৰু ল'ৰা ছোৱালীয়ে মোবাইল ফোনটোৰে সৈতে খেলি থাকে। শিশুসকলৰ কি হয়, লাও খোলাটো খুবেই কোমল হয়। তো সেই লাও খোলা ভেদি ৰেডিয়েশ্যনটো কেতিয়াবা হয়তো মগজুত ক্ষতি কৰিব পাৰে। গতিকে শিশুসকলক আঁতৰত ৰখা ভাল। আগৰ দিনতো শিশুসকলে খেলিছিল, মোবাইল ফোনৰ নহয়, খেলনা বস্তুৰে খেলিছিল, পুতলৰে খেলিছিল। আজিও আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক, আপোনাৰ শিশুসকলক আপুনি খেলনা দিয়ক, আপোনাৰ পুতলা দিয়ক, সেইবোৰে খেলাৰ কাৰণে শিকাওক। মোবাইল ফোন ব্যৱহাৰ কৰিলে আৰু এটা ক্ষতিৰ সম্ভাৱনা হ'ব পাৰে, সেয়া হৈছে আপোনাৰ টোপনি ক্ষতি। আৰু টোপনি ক্ষতি তেতিয়াই হয় যেতিয়া আপুনি বহুত ৰাতিলৈকে আপুনি মোবাইল ফোনটোৰ সৈতে খেলি থাকে। বন্ধুসকল, আজিকালি আমি সকলোৱে ফেচবুক চাওঁ, ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত। ছ'চিয়েল মিডিয়া, ফেচবুক, ইউটিউব এইবোৰ চাই আমাৰ ৰাতি বহুত দেৰিলৈকে আমি মোবাইল ফোনৰ সৈতে খেলি থাকোঁ, আমাৰ টোপনি কম হয়। বন্ধুসকল, আমি টোপনি যাওঁতে সদায় লাইট অফ কৰি টোপনি যাওঁ। লাইট অফ কৰি টোপনি যাওঁ, ইয়াৰ মানে হৈছে যে আমাৰ চকুৱে যেতিয়া আন্ধাৰ হোৱাৰ পিছত আমাৰ চকুৱে আমাৰ মগজুটোক এটা ছিগনেল দিয়ে যে এতিয়া ৰাতি হৈছে, এতিয়া আমাৰ বিশ্ৰাম লোৱাৰ সময়। তো তেতিয়া লাহে লাহে আমাৰ মগজুটো টোপনিলৈ ঢাল খায়। বন্ধুসকল, আপুনি যেতিয়া মোবাইল ফোনটোৰে খেলি থাকে, মোবাইল ফোনটোৰ পৰা এটা লাইট নিৰ্গত হয়। সেই লাইটে তেতিয়া আমাৰ চকুৰ জৰিয়তে আমাৰ মগজুক নিৰ্দেশ দিয়ে যে এতিয়া ৰাতি হোৱা নাই, গতিকে টোপনি যাব নালাগে। তো এনেকৈ টোপনি ক্ষতি কৰিলে পিছদিনা যেতিয়া আমি কামত ওলাই যাওঁ, নাইবা আমি ছাত্ৰ হিচাপে যেতিয়া আমি লেখা পঢ়া কৰিব যাওঁ, সেই সময়ত কি হয়, আমাৰ মগজুৱে ভালদৰে কাম নকৰে, আমাৰ কথা মনত নাথাকে, আমাৰ প্ৰডাক্টিভিটি কমি যায়।
গতিকে এনেকুৱা ধৰণৰ বহুত সমস্যা আহি যায়, আমাৰ স্মৃতিশক্তি কমি যায়। মানুহৰ জীৱনৰ কাৰণে টোপনিটো বহুত জৰুৰী বস্তু। মানুহ যেতিয়ালৈকে ভালদৰে গোটেই দিনটো কষ্ট কৰাৰ পিছত টোপনি যাব নোৱাৰে নাইবা টোপনি নাযায়, পিছদিনা সেই মানুহজনৰ স্মৃতিশক্তিৰ ক্ষেত্ৰত অলপ সমস্যা দেখা দিয়ে, মূৰৰ চুলি সৰাৰ ক্ষেত্ৰত সমস্যা দেখা দিয়ে, তেওঁৰ প্ৰডাক্টিভিটি কমি যায়, তেওঁৰ চকুত ক'লা দাগ পৰে। তো এনেকুৱা ধৰণৰ বহুত আনুষংগিক সমস্যা দেখা দিয়ে। তো এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আমি ৰাতি যেতিয়া শুবলৈ যাওঁ সেই সময়ত আমি কমচে কম আধা ঘণ্টা আগত মোবাইল ফোনটো আঁতৰত ৰখা ভাল। গতিকে বন্ধুসকল, যদি অগত্যা আপোনাৰ ফোনটো আপুনি হোৱাৰ পিছত কিবা জৰুৰী বস্তু চাবলগীয়া থাকে নাইবা অগত্যা আপুনি এৰি থাকিব নোৱাৰে, তেতিয়া অন্তত আপোনাৰ মোবাইলৰ যি স্ক্ৰীনৰ কালাৰ সেইটো অলপ ৰেডিছ কৰিব পাৰে। ৰেডিছ কৰা আপোনাৰ মোবাইল ফোনটোত কিছুমান মোবাইলত আপোনাৰ সেই ৰেডিছ কৰা অপশ্যনটো থাকে, কিছুমান মোবাইলত নাথাকে। গতিকে আপুনি প্লে ষ্ট'ৰৰ পৰা আপুনি তেনেকুৱা স্ক্ৰীন ৰেডিছ কৰিব পৰা কিছুমান এপ পায়, এইবোৰ বিচাৰি উলিয়াই লৈ আপুনি আপোনাৰ স্ক্ৰীনটোক অন্তত ৰেডিছ কৰিব পাৰে। মোবাইল ফোনটোৰ পৰা যেতিয়া ব্লু কালাৰ নিৰ্গত হয়, সেই কালাৰটোৱে আমাৰ চকুৰ জৰিয়তে মগজুটোক ছিগনেল প্ৰেৰণ কৰে যে এতিয়া ৰাতি হোৱা নাই, আৰু সেইটো অলপ তীব্ৰ বেছি হয়। আৰু যেতিয়া ৰেডিছ কালাৰটোৱে চকুৰ জৰিয়তে আমাৰ মগজুলৈ প্ৰেৰণ কৰা ছিগনেলটোৰ তীব্ৰতা বহুত কম হয়। মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰত আমি অলপ সাৱধান হৈ আমি নিজৰ জীৱনটোক অলপ ৰক্ষা কৰিব পাৰোঁ। বন্ধুসকল, মোবাইল ফোনৰ বাহিৰত এখন পৃথিৱী আছে, আপোনাৰ আত্মীয় স্বজন আছে, তেওঁলোকৰ লগত সময় দিয়ক। বন্ধুসকল, আজিলৈ ইমানখিনিয়ে। মোৰ এই ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আপুনি যদি মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাবলৈ মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।